হাই গাইজ, মোৰ নাম গুণজিৎ কলিতা হয়। মই অসমৰ পৰা আহিছোঁ। এইবিলাক যে মানুহে কৈ আছে কৰোণা ভাইৰাছে মানুহ মাৰিব, এইবিলাক চব ফেক হয় ভাইজ। আপোনালোকে এইবিলাক একদম নুশুনিব, এইবিলাক চব মাইণ্ড গেম হয়। চৰকাৰে চব চাল খালি আছে। আপোনালোকে এটা কথা ভাবক, যদি কৰোণা ভাইৰাছ হয় তেতিয়াহ'লে আমাৰ কিয় নাই? আমি দৈনিক চিকেন খাই আছোঁ, চিকেন বিক্ৰী কৰি আছোঁ, চিকেন খাই আছোঁ। মই খাইছোঁ, মোৰ লগৰ 4জনে খাই আছে। আমাৰতো এতিয়াও কৰোণা একো হোৱা নাই। আৰু কৰোণা ক'ত হৈ আছে আপোনালোকে নটিচ কৰক, মাইণ্ড কৰিব দে কথাখিনি প্ৰথমতে মাইণ্ড কৰিব। যোন জেগাত গণ্ডগোল হৈ আছিল, কা বিৰোধী, কেপ পটেজ, সেইবিলাক জেগাতেই কৰোণা ভাইৰাছ আহিছে। আপুনি দিল্লীত চাওক, দিল্লীত ইমান গণ্ডগোল হৈ আছে, কৰোণা ভাইৰাছ আনি থৈ দিছে, চব চাইলেণ্ট। নৰ্থ ইষ্টত ইমান গণ্ডগোল হৈ আছিল, কৰোণা ভাইৰাছ আনি থৈ দিছে, চব চাইলেণ্ট। আপুনি বুজিব কথাখিনি, মই কি ক'ব খুজিছোঁ। নাভাবিব যে এনে এটা ভিডিঅ' বনাই দিব খুজিছে, কিবা এটা কৰিব খুজিছে। আপোনালোকে মাইণ্ড কৰক, কৰোণা ভাইৰাছ চিকেন খালে বা মুখত মাস্ক পিন্ধিলে নহ'ব বুলি কোনো কথা নহয়। কৰোণা ভাইৰাছ বোলা বস্তুৱেই নাই, তাৰ সেইকাৰণে মেডিচিনো নাই। আপুনি চাব, যদি কোনোবা কৰোণা ভাইৰাছত মৰা মানুহ এজনৰ আপুনি পিকচাৰ আনি দেখুৱাব পাৰে মোক, বা ভাইৰাছটো দেখুৱাব পাৰে, তেতিয়াহে মই মানিম যে কৰোণা ভাইৰাছ বোলা কিবা আছে। নহ'লে এইবিলাক চব ফেক হয়। কোনোবাই কৈছে 75 মৰিছে, কোনোবাই কৈছে 500 মৰিছে, কোনোবাই কৈছে 5 লাখ মৰিছে, কোনোবাই কৈছে গোটেই দুনিয়াত ফেলিছে। ক'ত ফেলিছে ভাই? দেখা মোক, প্ৰুফ দি। কোনোবা ভয়তে মৰি আছে মানুহ। আপোনালোকৰ মাথাত মেইন কথা এটা সোমাই দিছে, ভাইৰাছ সোমাই দিছে যে কৰোণা বোলা কিবা এটা আছে। আপোনালোকে ভয় খাওক আৰু ঘৰৰ ভিতৰতে থাকক, বাহিৰলৈ ওলাব নালাগে। ঘৰৰ ভিতৰত থাকক, গণ্ডগোল কৰিব নালাগে, চুপচাপ থাকক। স্কুল কলেজ এনেও বন্ধ আছিলে বন্ধু। কে কা কি কু কি ওলাইছে, এইবিলাক ওলোৱাৰ কাৰণে স্কুল আন্দোলনৰ কাৰণে এনেই বন্ধ আছিল। কৰোণা বুলি কৈ কিনে 2-4 দিন আৰু বন্ধ দি দিলোঁ, কি ক্ষতি? হয়নে নাই ভাইছ? চাওক, মুম্বাইত কেলে কৰোণা ভাইৰাছ নাই? মুম্বাইত গণ্ডগোল নাই। ইয়াতে বেংগলোৰ, ইয়াতে গণ্ডগোল আছে, তাৰ কাৰণে কৰোণা ভাইৰাছ আছে। আসামত গণ্ডগোল আছে, কৰোণা ভাইৰাছ আছে। দিল্লীত গণ্ডগোল আছে, কৰোণা ভাইৰাছ আছে। কলকাতাত গণ্ডগোল আছে, কৰোণা ভাইৰাছ আছে। মুম্বাইত নাই, ডুবাইত নাই। এইবিলাক জেগাত নিউজ চাওক ৰাইজ। আপোনালোকে এই নিউজ চেনেলবিলাক চাই কেনে বিলিভ নকৰিব। সিহঁতে TRPৰ কাৰণে কাম কৰে। মেইন আপুনি নিজ চকুৰ যোনটো দেখিব সেইটোহে বিলিভ কৰিব সদায়। এই উৰা বাতৰি বহুত আহে, ইটো হ'ল সিটো হ'ল, কি হ'ল? একো নহ'ল। পৃথিৱী ধ্বংস হ'ব, ইটো হ'ব সিটো হ'ব, কি হ'ব? একো নহয় ৰাইজ। আপুনি য'ত আছে তাতে থাকিব। আপুনি আপোনাৰ কাম কৰক, হেপী থাকক। জয় হিন্দ।